दह बছৰ মান আগতে বন্ধনৰ পৰা মই 8,000 টকা ল'লোঁ 8,000 টকালৈ জেনেৰেল মেচিনটো কিনিলোঁ 8,000 টকা লৈছিলোঁ তেতিয়া আমি কিস্তি 225 টকা নে 15 টকাকৈ দিছিলোঁ তাৰপৰা লাহে লাহে ইটো পাছত সিটো লোন আমাৰ বাঢ়ি গ'ল 8,000 দিলে 8,000 পৰা 15,000 15,000 পৰা 20,000 এনেকৈ বাঢ়ি এতিয়া মই 1,25,000 টকা লোন লৈ আছোঁ তাৰপৰা মই বহুত স্বাৱলম্বী হৈছোঁ আকৌ যদি 2 লাখ বা 3 লাখ টকা মোক দিয়ে মই যথেষ্টখিনি উন্নত কৰিব পাৰিম আৰু মই চিমেণ্ট কাঠতো মোৰ এজন ল'ৰা ৰেগুলাৰ আজি 5 বছৰ দিন কামত লগাই আছোঁ তাৰোতো পৰিয়ালটো মোৰ পৰাই চলি আছে সেইকাৰণে আমি বন্ধনৰ ওচৰত কৃতজ্ঞ বহুত কৃতজ্ঞ মোক ঘূৰাই দিব নালাগে কাৰণ আমি নিজে লোন লৈছোঁ ধুনীয়াকৈ ধাৰ মাৰি আছোঁ আৰু যদি পইচাটো মই ব্যৱসায় ভিত্তিত লৈ মই ব্যৱসায়ত খটাওঁ মোৰ বোধেৰে সেই পইচাটো কেতিয়াও ধাৰ মাৰিবলৈ আমাৰ কাৰণে দিগদাৰ নহয় বন্ধনৰ পৰা মই 10,000 পইচা লৈ মানে সৰু দোকান মানে চাহৰ দোকান এখন আৰম্ভণি কৰিছিলোঁ সৰু দোকান এখন আৰম্ভণি কৰি লৈ বছৰেকে পইচা লৈ মই ইমান পৰ্যায় পাইছোঁগৈ আমি মানে বন্ধনৰ পৰা আমি যেতিয়া যিমানবোৰ সা সুবিধা পাইছোঁ এতিয়া মানে আমি সেইটো কেতিয়াও আমি মাফ কৰিব বিচৰা নাই মানে ভৱিষ্যতে আমাৰ পৰিকল্পনা বহুত আছে বন্ধনৰ পৰা আমি পইচা লৈ আকৌ আমি কিবাকিবি মানে এইবোৰ কৰিম বুলি আমি বহুত ভাবি আছোঁ সেইকাৰণে আমি বন্ধনটো আমি মাফ বিচৰা নাই মানে বজাৰ লৈ পিনে চাইকেল এখন ল'লোঁ তাৰ চাইকেলখন লৈ পিনে মানে নিজে মানে দোকান হোটেল খুলিলোঁ তাৰ হোটেল খুলি মেলি মানে পিছৰ বাৰত আকৌ ল'লোঁ পিছত 20,000 ল'লোঁ 20,000 লৈ পিনে এনেকৈ বাঢ়ি মই এতিয়া 120,000 হেৰিলৈ গৈছে 1,20,000 হৈছে তাৰপিছত এতিয়া গাহৰি পুহোঁ এবাৰ কয়লা পুহোঁ বন্ধন বেংকৰ পইচা লৈ পিনে 3টাকৈ মই মেট্ৰিক পাছ কৰালোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ সেইটো সুবিধা নলওঁ মই কাৰণ কেলৈ মোক ল'বলৈ কোৱা নাই নহয় কোনো পইচা মইতো নিজেই লৈছোঁ নিজে ইনকম কৰিছোঁ নিজে মানে ধাৰ মাৰি আছোঁ আৰু পইচাটো মই আজি যে 500 দিছোঁ আজি 200 টকা যিহেতু নহয় মই যিমানটো পইচা দিব লাগে 2400 দিব লাগে 2400 টকাত মই 3,000 দি দিওঁ এইটো চৰকাৰেতো পঠিওৱা নাই যে হেৰি কৰা নাই ল'বলৈ কোৱা নাই লোনটো ল'বলৈ কোৱা নাই